আপুনি লওক থৈ আহক হেই কিনো কথা সুবাস মেডামৰ দেৰি হৈছে নহয় যাওক হেৰি নহয় কেকেটা আপুনি নহলে যাওকগে মই এইখিনি খোজকাঢ়ি যাম চিয়ৰ বাইকখন আছে দেখোন মেডাম কিয় খোজকাঢ়ি যাব লাগে বাইক লৈ পেলাই মানুহ খোজকাঢ়ি যাব পাৰিছে ওচা ব'লক তেন কেকেটা যাম 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 লগ পাম চা যাওক মেডামৰ দেৰি হৈছে নহয় যাম যাওক যাওক চা আজি ৰাতি আপোনালোকৰ ঘৰত থাকাকেহে যাওঁ কিয় নেকি মাংস অনা নাই এই ৰাতি ভাওনাখন চাবলৈ ওলটো ছাৰ কলে গ'লো নাজানো ন মানুহটো এইটো ৰুমত আছিলে ন ঘপকে কেনেকে নাইকিয়া হৈ থাকিলে ৰাম নাইকিয়া হৈ যোৱা নাই অ' কেনিবা ওলাই গৈছে চাগে মই জেনেৰেল ৰুমত আছো মইহে দেখি পাব লাগে মই কিয় দেখি নাপালো সেইটো মই কেনেকে জানিম বাৰু চাওক ফোনটো মাতছো কেতিয়া আহিবা বহি মুঠ কিয় বা ছুটি লাগে মোক ওৱাই ছুটি কিয় লাগে এনেই ছুটি লাগে আৰু এনেই ছুটি লয় নেকি মানুহে কিয় সুস্মিতা এনেই ছুটি ল'ব পাৰে মই নোৱাৰো ছুটি বিচৰা কাৰণ সেইটো আপোনাৰ তৎচলানো কেলে দেখুৱাইছে মানুহ মাৰিব দে আপুনি মৰমৰ বন্ধু বান্ধৱীসকল লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিব পাগল চব ছাৰ নাই দেখোন নহয় চে কমপ্লেইন এটা দিব লাগিছিল এতিয়া কি কমপ্লেইন এই বহাচোন আগতে আপুনি বহকচোন ৰ'দত কৰি আছো এনেই উঠি আছো চা ৰবৰ গলা দি গলি ভিতৰত আৰু গম পৰিছে অ এচি আছে ফেন আছে কিহৰ গৰম এইটো গম আৰু সেইটো গম পোৱা এষ্টা আছে মানে ভিতৰৰ গমটো আৰু বাহিৰৰ গমটো পোৱা এষ্টা হৈ আছে আচ্ছা আহিছে থৈ আহিলে চা আমাৰ ইংলিছ বাইদেউ বহুত ভাল কাম কৰিছে চা বহুত ভাল কাম কৰিছে চাওঁ 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 কংগ্ৰেছৰ ইলেকশ্যন চা পাওঁ বাহিৰত মোক মাৰিছে মাওক ভিতৰত ঈশ্বৰে বচালেহে পোৱা তই মাজৰ মানুহ তয়ে কৈছো কথা ভাল কৰিছে নে বেয়া কৰিছে ক'বলৈ গ'লে একো বেয়া কথা হোৱা নাই দিয়ক টিচাৰ আৰু ষ্টুডেণ্টৰ মাজতে গেপছ ৰাখিব লাগে কি নহয় মানে এই যে ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত যে এটা মানে সীমাৰেখা এটা যে থাকিব লাগে বুজাই দিছো সীমাৰেখা চাবলৈ মণ্ডল নে কানান গো বেলেগ কাম নাই আৰু ন ক'ত বহিব লেকচাৰ ক'ত বহিব লেকচাৰ অ'ৰা মোক লেকচাৰ মাৰিব পাৰো কিন্তু কামৰ লেকচাৰ দেৰিয়ে হ'ল ফালিছে আপুনি অ'ৰা তুমি কিডাল ফালিছা দেখিছো হা মই বাথৰুমৰ পৰা আহো সকলো হিচাপ বৰাবৰ কৰি আছো বাথৰুমত কিহৰ হিচাপ কৰে হাত ফটুৱাই চব এই 2-3 দিন মই তেওঁক হাততে ধৰা পেলাইছো এতিয়া তুমিয়ে কোৱাচোন সেই মেডামক এনেকে বাইকত উঠাই ফুৰোৱাটো যুক্তি ক'ত এইটো অৱশ্যে হয় নিজৰ ঘৈণীয়েকজনীক বাইকত উঠাবলৈ বেয়া পায় কিন্তু সেই মেডামজনীক উঠাই ফুৰাবলৈ ভাল পায় আহিবলৈ দিয়া চাবচোন আইও কি হ'ল মোক মেল খাই গ'ল যে এই তুমি ইয়াত কি কৰি আছা জাষ্টিচ লাগে ওচৰলৈ আহিছো কিহৰ জাষ্টিচ চাবা দে বিউটি সেই গিৰিয়েকৰ বাইকখনত ঘৈণীয়েকৰ অধিকাৰ বেছি নে সেই টিউচন মাষ্টৰণীৰ অধিকাৰ বেছি মোক জাষ্টিচ লাগে পাগল হ'ল এজনী কোন বেলেগ মানুহজনীৰ কথা কৈছো এই ৰ'ব ক'লে গৈছে হা ক'লে গৈছে চাওঁ ৰ'ব মণি এৰি দিবা নে তুমি নেৰো মই কৈছো ভালে ভালে এৰি দিয়া মই কৈছো নেৰো আৰে মণি মোক বিচাৰ লাগে দুখ পাইছো এৰি দিয়াচোন আপুনি কি কাৰণে ডেইলি মেডামক বাইকত উঠাই হা মোক বিচাৰ কৰি দিব লাগে ক'ত ডেইলি উঠাও 2-3 দিন দেখিছো সেই দুদিনে উঠাইছো ঘণ্টা 2 দিনে ফচিছো সেই দুদিনো কিয় উঠো হ'ব আজিমান উঠাই হ'লতো নহয় মই যদি এনেকে বেলেগৰ বাইকত উঠো তেওঁ এইটো কথা সহ্য কৰিব পাৰিবনে মই কৰিম বুলি ক'লো মই কৰিম মোৰ অন্তৰ সাগৰৰ দৰে বহল বহল কাৰণে ঘৈণীয়েকক দিছে কিন্তু সেইজনী বাইকত উঠাই ঘূৰাই ফুৰাইছে দে কৰ কিবা এটা কৰি দে মোক ফোনটো দিয়াচোন এতিয়া মই ছাৰক ফোন কৰি আছো চব কথা মই ছাৰক গাই আছো চাম একো নাই ঠিক কৰিছে ছাৰলৈ ফোন কৰি ঠিক কৰিছে ছাৰলৈ ফোন কৰিছে ঠিক কৰিছে আপোনাৰ কিয় ভাল লাগিছে ঠিক কৰিছে আৰে মোৰ চকুৰ সন্মুখতে মেডামক বাইকত উঠাই নিলে মোৰ কি সহ্য হয় এইষা আকৌ কি কথা কৈছে সঁচা কথা কৈছো আপোনাৰ মানে ইংলিছ বাইদেউ বাইকত উঠাবলৈ মন আছে আৰে মোৰ কথাটো বেলেগ মই হলোতো চিংগাৰ নাম্বাৰ ময়ো উঠাব পাৰো আচ্ছা তেতিয়াহ'লে আমি পূজালৈ হ'ব লাগিছে পূজালৈ আকৌ কি আপুনি চলোৱা আৰু চাপৰ পূজাতহে ওলাইছে তাত ফটুৱাই চব তুমি ছাৰলৈ কি কাৰণত ফোন কৰিলা কমি আৰে ঘৰৰ কথা ঘৰত পৰ মানুহক কিয় ক'লা শুনিলা বিউটি তোমালোক মানে এতিয়া পৰ হৈ গ'লা কেনেক জুলুঙাৰ মেকুৰী ওলাই গ'ল এই পলিটিকেল লিডাৰৰ নিচিনা চালে বেৰে কোবাই কথা মোক নকবা আপোনাক দুখ আছে দিয়ক ধুনীয়া বঢ়িয়া নিৰপেক্ষ বিচাৰ নহয় আপুনি বাইকত কিয় উঠাব লাগে সেইটো কওকচোন বাইকত উঠুৱাই নহয় এনেকে সাবতা মাৰিহে ধৰিছে সেইখন কপাল মোৰ নাই দেখা লোকে মোক কৈছে কোনে দেখিছে তই মোক নাম ক তাৰ চকু খুকুটি আনি মই মালৰ লগত নাস্তা কৰি খাম মাখি আপোনালোক
লাগিছে মই যাম আমাৰ বাহিৰৰ মানুহ মাজত নোসোমাব আমি একো নাজানি ঐ কুকুৰ তই কৈছিলে নাই মেডামে এনেকে সাবতা মাৰি ধৰিছে বুলি পৌৰ ভ্ৰমকত কি দেখিছে একোৱে গম নাপাই সংসাৰ মোৰ মোহনক খেদিলে এতিয়া সত্য লুকাই নাযায় কি সত্য কি সত্য অ' জোৱাই কেৰেক্টাৰৰ দাগ কেতিয়া লুকাই ৰাখিব নোৱাৰি বেছি ফটৰ কৰি নাথাকিব আৰে ফট ফটাই জেঠাৰী হিচাপে দায়িত্ব আছো মোৰ তেতিয়াহ'লে গেঞ্জি আৰু আণ্ডাৰৱেৰ ঘূৰাই দিয়ক মোক কিহৰ কাৰণে ঘূৰাই দিম বিহুন মইহে দিছোঁ না গেঞ্জি আৰু আণ্ডাৰৱেৰ যাওক বাথৰুমত যাওক মোক ঘূৰাই দি থৈ যাওক যাওক ফটো আমি কৰে তই কেইটা চৰি বুলি কৈ দিয়ক কথা শেষ অ' তই দুইফালে তাল মিলাই আছ যে একো তাল মিলোৱা নাই তাই সঁচা কথাই কৈছে মুঠতে ছাৰক আহিবলৈ দিয়ক তাৰপিছত চাই দিব বাই থাকিলেহে মানুহ উঠাম বেছি দিম দে এক ছেকেণ্ডত মই হৰক ফোন এটা কাষ্টমাৰ পাই নেকি মই হ'বলা বেচা কথাই কৈছো বেচিম বুলি ক'লে যে বেচিম মই এইবিলাক আৰু হেৰি কৰি নাই ঘৰৰ সম্পত্তি আছে সেই বৰমতা দেখুৱাবলৈ আহিছে হেল্ল' তেতিয়াহ'লে তুমি অশান্তি কৰি মাৰিছা কিয় তোক কোৱা নাই ৰ মই চাম নহয় মই থকা অৱস্থাত আপুনি কেনেকে ঘৰৰ সম্পত্তি বেচে কিয় সম্পত্তি বেচা টকাৰে কাপোৰ দুযোৰ কিনি পেলাই মিটিং মাৰি ফুৰিবা চৰি ৰং নাম্বাৰ হা ঘৰৰ সম্পত্তি বেছি পোৱা টকাৰে কাপোৰ কিনি মস্তি কৰা বিধৰ তিৰোতা মই নহয় শুনিলে কেকেটা ক'ত পাব আপুনি এনেকুৱা এজনী বৌ বহুত লাকে আপুনি এনেকুৱা এগৰাকী মানুহ পাইছে আকৌ ৰাম মই জানো কিয় এইজনীক মই চাইকেলত উঠাই পেলাই পলুৱাই অনা নাছিলো এতিয়া মাষ্টৰনীক পতানি সোমোৱাই দিয়ক ঘৰটো থাকি গৈছে আকৌ ইজনী এজনী মই মানুহটো কেনেকুৱা তুমি ইমান দিনে নাজানিল মই ফূৰ্তি বাজো কিন্তু বেয়া মতলব নাই মোৰ এনেকে বাইকত উঠাই ফূৰ্তি কৰি থাকিব নালাগে অকণমান নিজৰ কল থাকিব লাগে তয়ো আকৌ জ্বলাজুত ঘিউ ঢালিব নালাগে অহো কি হ'ল সেই ঘিউ বটলটো পৰুৱা লগা দেখি মই চোতালত মেলি থৈহে আহিছিলো এতিয়া গলি শেষ আৰু আহা ফ্ৰিজত ভৰাই দিম গোট মাৰি যাব আহা বোলক বাকলি এইখনো এখন সংসাৰ কমপ্লেইনৰো সীমা সংখ্যাই মীমাংসাৰো কোনো কথা নাই মৰমৰো সীমা সংখ্যা নাই সংসাৰবোৰ আচলতে এনেকুৱাই হয় বাকলি মই আকৌ ইমানকে সংসাৰৰ কথা কিয় কৈ আছো মুঠতে যিয়ে হওক সংসাৰ ভাল হ'লেই হ'ল আৰু ৰ'বাচোন ৰ'বা চমতা কওক কথাটো ছাৰৰ লগত ডিছকাছ কৰিলে নাই কোনটো কথা কেলে দোকানৰ কথাটো কৰিম মানে কেতিয়া টাইম আছে নহয় ইমান টেনশ্যন কিয় লৈছে কিন্তু চাবা দে বৰুৱা 500 টকা লৈছা কি হ'ল পইচা নাই পইচা লোৱাত নাই লগ নাই বেয়া নাপাবা পইচা ল'ব মই বেয়া পাওঁ পইচাটা লৈ লওক ভুল হৈ গ'ল চৰি পইচা কথাটো এনেকৈ ক'লে মই বেয়া পাওঁ মানে যোৱা ক'লা ওলাই আছে ক'তা কি কোটা ন ওলাই আছে মানে ক'লো তয়ো যে কথা শুধ নহয় ডিউটিলৈ যাবলৈ ওলাই আছে ডিউটিলৈ যাবলৈ টাইম হ'লে নেকি হ'ল চাগে বিশ্বাস নাই আজি বা বাইকত মেডামক লৈ ক'লৈ যায় হেই নাই এইবোৰ নকৰে আৰু ৰখ ওলোৱা ধৰণ কৰাটো দেখিলে গম পাম নহয় মই এটা এনকুৱাৰী কৰিছোঁ গোটেইটো এনে একে বমকেচ বক্সি দেখা নাই কি জুপি আছে নাই একো নাই ভিতৰলৈ আহক সোমাই আহক কোৱা কিবা চাব লগা থাকিলে ডাইৰেক্ট চাব কিয় দুৱাৰমুখত ফেট তুলি আছে হ'ব তুমি ওলোৱা আৰু ওলাই আছো পুলিচৰ ডিউটিত আকৌ বডি স্প্ৰেৰ কি কাম ভনী জোৱাকৰ ঘৰত জেঠীৰ কি কাম দে ওলোৱা তুমি দেৰি হ'ব কিহৰ ইংগিতি এইবোৰ একো দিয়া নাই মোৰ কি চকু নাই নহয় মানে তুমি কিবা এটা সুধি আছা ভণ্টিয়ে নাই কোৱা ক'বলৈকে ইংগিত দি আছিলো ভাল কাম কৰিলে বেয়া পোৱা ন নাপাওঁ তেতিয়াহ'লে ঠিকে আছে এইবিলাক কিহৰ ভাওনা পিছফালে গাৰু